Good evening guys. আজি এটা নতুন ৰেচিপি ট্ৰাই কৰিবলৈ চেষ্টা কৰিছো। ইনষ্টাগ্ৰামত দেখা পাইছিলো আৰু দেখি ইজি যেন লাগিলে আৰু সেইকাৰণে নতুন ৰেচিপিটো ট্ৰাই কৰিম বুলি ভাবিলো। ইয়াৰ কাৰণে আপোনাক লাগিব এটা ডাঙৰ বেঙেনা, আমি নলবাৰী ভাষাত এইটো খোলা বেঙেনা বুলি কওঁ। আপোনালোকে নিজৰ ভাষাত কি বুলি কয় জনাবচোন। এতিয়া আহক ৰেচিপিটো আপোনালোকক দেখাওঁ। প্ৰথমতে ডাঙৰ বেঙেনা এটা লৈ এনেকৈ দীঘলে তিনিটা টুকুৰা কৰি লৈছো। মাজৰ টুকুৰাটো আজি মই বনাম। তাত এনেকৈ চুৰিৰে কেইটামান দীঘলকৈ লাইন দি লৈছো যাতে মছলা আৰু তেলখিনি ভিতৰলৈ সোমাই যায়। এতিয়া এই বেঙেনাখিনি কটা হৈ গ'ল। বেঙেনাখিনি লগাবৰ কাৰণে আমাক এতিয়া এটা মছলা লাগিব। বলক মছলাটো ৰেডি কৰি লওঁ। মছলাটোৰ কাৰণে এনেকৈ এটা বাতিত 1 চামুচ গোটা জিৰা, 1 চামুচ ধনিয়া পাউডাৰ, 1 চামুচ মিট মছলা পাউডাৰ, 1 চামুচ হালধি আৰু অকণমান নিমখ লৈ সৰিয়হৰ তেলত গোটেইখিনি মিক্স কৰি লৈছোঁ আৰু তাৰপিছত এনেদৰে বেঙেনাটোৰ এটা ফালে বস্তুখিনি লগাই লৈছোঁ। তাৰপিছত এটা পেন গৰম কৰি লৈ তাত অকণমান সৰিয়হৰ তেল দি মছলা থকা ফালটো বহাই দিছোঁ আৰু তাৰপিছত উল্টা ফালটো যিটো খালী আছে তাতো পুনৰ মছলা লগাই লৈছোঁ। তাৰপিছত ঢাকনিখন লগাই প্ৰায় 3-4 মিনিটমানৰ মূৰে ইটো ফালে সিটো ফালে ঘূৰাই আছোঁ আৰু দুয়োফালে ভালকৈ সেকা যোৱাৰ পিছত মই গোটেই টুকুৰাটো নমাই আনিছোঁ। অকণমান ক'লা হৈছে দেখাত, মই জ্বলা বুলি ভাবিছিলোঁ কিন্তু আচলতে মছলাৰ কাৰণেহে ৰংটো তেনেকুৱা হৈছে। প্ৰায় 6-7 মিনিটমানতে গোটেই টুকুৰাটো সিজি গ'ল ধুনীয়াকৈ। এতিয়া মই এখন প্লেটত নমাই লৈছোঁ আৰু লগত দুখন ৰুটি লৈছোঁ। ৰুটি দুখন মই কিনি আনিছোঁ, নিজে বনোৱা নাই। এতিয়া মই খাই চাওঁ আৰু তাৰপিছত আপোনালোকক জনাই আছোঁ কেনেকুৱা লাগিছে। ৰংটোৰ কাৰণে মই অকণমান জ্বলা বুলি ভাবিছিলোঁ কিন্তু আচলতে জ্বলা নাই, মানে 2-3 বিধ মছলা আৰু ডাইৰেক্ট তেলত বহুৱাই দিয়াৰ কাৰণে অকণমান ৰংটো ক'লা ধৰণৰ হৈছে। অভাৰঅল ভালেই লাগিছে খাই পেলাই। ইটছ এ পাছ। বাই বাই।